ভালে হয় কি হয়েছিল মানে তাই একমাহ যুঁজি যুঁজি লাষ্টত তাই আজি মৃত্যুবরণ কৰিলে পাইছো প্ৰথমতে তাই সুস্থ হৈ আছে মানে পিঠিৰ মেৰি তাত কথা বতৰা খোৱা লোৱা খিনি ঠিকে কৰি আছে লাহে লাহে তাই মানে ডক্তৰে কোৱা মতে ইনফেকচন হয় স্বাস্থ্যৰ 10 দিন মানৰ পৰা অৱনতি ঘটিছে মই কি কম আৰু মই ক'ব লগা একো নাই নলবাৰীত এটা ঘটনা হৈছিলে যোৱা এমাহৰ আগতে মানে ৰছ আলী নামৰ এজন ব্যক্তিয়ে মৃদু মুদ্ৰা চিষ্টাৰক আক্ৰমণ কৰিছিল আৰু তাৰ লগত থকা এজন দাদাক মানে মৃদু মুদ্ৰাৰ লগত থকাটো একদম মৃত্যুৱে হৈছিল মানে আঘাত পায় যেনেকৈ মৃদু মুদ্ৰাক আক্ৰমণ কৰিছিল তাৰ লগত থকা এজন দাদাক মানে পুৰা হত্যা কৰা হৈছিল ঠিক তেনেদৰে মৃদু মুদ্ৰাক মানে GNRC মেডিকেলত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল আৰু কেইদিনমান পিছত থাকি মৃদু মুদ্ৰাৰ দেহাখন অলপ ভাল আছিলে কিন্তু বৃহস্পতিবাৰে আমাৰ মৃদু মুদ্ৰা চিষ্টাৰে আমাৰ সকলো মা দেউতা বা ভাই ভনীক সকলোকে এৰি এই পৃথিৱীৰ পৰা আঁতৰি গ'ল মানে মৃত্যু হ'ল বহুত দুখ লগা কথা আপোনালোকে নিউজত চাই ল'ব যেতিয়া ৰছ আলীয়ে মৃদু মুদ্ৰাক আক্ৰমণ কৰিছিল তেতিয়াৰ পৰা আমাৰ নলবাৰীত নহয় সকলো আমাৰ এই অসমতে শুনিছিলোঁ যে আৰু কৈছিল যে এইটো এনকাউণ্টাৰ কৰিব লাগিব ৰছ আলীক তো অলৰেডি ৰছ আলীক এনকাউণ্টাৰটো কৰা হ'ল আৰু তাৰ লগত আমাৰ দুজন ব্যক্তি গ'ল যেনেকৈ মৃদু মুদ্ৰা গ'ল আৰু তাৰ এজন দাদাই গ'ল তাৰপিছত সকলো মানুহে কৈছে যে এই ৰছ আলীৰ লগত আৰু দুজনমান মানুহ আছিলে কিন্তু সিহঁতক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেইজন মানুহে ক'ত পলাই গ'ল ৰছ আলীৰ লগত থকা কেইজনমান মানুহ লগত আক্ৰমণ কৰিছিল মানে এই দুজনক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বহু মানুহে বা সাংবাদিক নিউজবিলাকৰ পৰা আমি এই কথা শুনিছোঁ ঠিক আছে আমাৰ মৃদু মুদ্ৰা চিষ্টাৰে কেনেকৈ মৃত্যু হ'ল আপোনালোকে নিউজত সম্পূৰ্ণকৈ চাব বহুত দুখ লাগিলেও মানে এজন আক্ৰমণ কৰিছে দুজন মানুহ গ'ল বা এনকাউণ্টাৰটো কৰা হৈছে ৰছ আলীক এইটো এটা বেলেগ কথা কিয়নো তাই বেলেগক হত্যা কৰিছে তাকতো হত্যা কৰা এনকাউণ্টাৰ কৰা এইটো কথাটো আচলে কথা মানে 100% কথা ঠিক আছে এই ৰছ আলীৰ বাবে দুজন ব্যক্তি আমাৰ মৃত্যু হ'ল তাকেতো বহুত দুখ লাগিছে মানুহবিলাকে তো আপোনালোকে কি ক'ব কমেণ্টত জনাই দিব আজিকালি মানুহবিলাক কি ক'ম আৰু ন মানে নিজৰ ভাই ভনী সকলোকে চিনি নাপোৱা হ'ল কাক হত্যা কৰিব লাগে কাক কিডনেপ কৰিব লাগে মানে চেঞ্জ হৈ গৈছে ন এই দেশত চেঞ্জ হৈ গৈছে মানুহবিলাক কি ক'ম বাৰু ঠিক আছে চাই ল'ব আপোনালোকে নিউজত মই আপোনালোকৰ বাবে এটা আপডেট লৈ আহিছোঁ তো চাই ল'ব তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱী তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো ঠিক আছে তেওঁ এই দীৰ্ঘদিন আমাৰ আজিলৈকে তেওঁ আমাৰ হস্পিটেলত মেইনলি ICUতে ৰখা গ'ল তাৰ ভিতৰত তেওঁক দুবাৰ আমি অস্ত্ৰোপচাৰ কৰিলোঁ তেওঁৰ যিহেতু চোকা অস্ত্ৰ দি তেওঁৰ স্পাইনেল কৰ্ডৰ চাৰ্ভাইকেল আৰু লাম্বাৰ ডাৰ্চেল এৰিয়াত কিছুমান মানে আঘাত পাইছিলে দুবাৰ অস্ত্ৰোপচাৰ কৰিলোঁ তাৰ মাজত তেওঁ বহুখিনি মাজতে সুস্থ হৈছিলে আপোনালোকে যেনেকৈ আগতে আহিছিলে গম পালে আমি ফিজিঅ'থেৰাপিও আৰম্ভ কৰিছিলোঁ যদিও তেওঁৰ লগত নাৰ্ভ ইঞ্জুৰি আছিলে সেইকাৰণে ফিজিঅ'থেৰাপিখিনি বেছিকৈ ভালকৈ কৰা গৈছিলে লাহে লাহে কিন্তু তেওঁৰ অলপমান শৰীৰটো অসুস্থ হ'ল আজি লাষ্ট 7 দিনমানৰ পৰা আৰু কথাখিনি আমি তেওঁলোকৰ ঘৰৰ মানুহকো ক'লোঁ পৰিয়ালকো অৱগত কৰা গৈছিলে আৰু সেই মৰ্মে লাষ্ট আজি 3 দিনৰ পৰা 72 ঘণ্টাৰ পৰা তেওঁৰ শৰীৰটো আৰু অসুস্থ হৈছিলে সেইকাৰণে আমি ব্লাড প্ৰেছাৰো কমিছিলে ব্লাড প্ৰেছাৰৰ দৰৱ পাতিও দিয়া গৈছিলে কিন্তু তেখেতৰ যোৱাকালি আমি তেওঁক ইণ্টিউবেশ্যন কৰিব লগা হ'ল তাৰমানে ভেণ্টিলেটৰ দিব লগা হ'ল আৰু দি পেলাই আজি ৰাতিপুৱালৈকে তেওঁৰ শৰীৰটো আৰু অসুস্থ হ'ল আৰু ৰাতিপুৱা কাৰ্ডিয়েক এৰেষ্ট 2টামান মাৰিলে আমি যোনটো ৰেকৰ্ডত থাকে আৰু তো কাৰ্ডিয়েক এৰেষ্ট পাছত আমি তেখেতক আজি 7:30 বজাত তেওঁক আমি মানে মৃত্যু বুলি আমি ঘোষণা কৰিলোঁ আমাৰ ইয়াতে অহাৰ পিছত আমি এটা স্পেচিয়েল টিম বনাই দিছিলোঁ আমাৰ তাতে নিউৰ' চাৰ্জাৰী
তাৰপিছত চাৰ্জিকেল টিমটো থাকেই লগত, কাৰণ চাৰ্জাৰী আণ্ডাৰতে এডমিশ্যনটো হয়। চাৰ্জাৰী, নিউৰ' চাৰ্জাৰী, নিউৰ'লজি, চাইকেট্ৰি গোটেইখিনি মিলাই, আৰু গেষ্ট্ৰ' ইণ্টেষ্টাইনেল চাৰ্জাৰী, কাৰণ মাজে মাজে তেওঁৰ অলপমান লিভাৰ প্ৰফাইলটো আপ ডাউন হয়, কাৰণ বহুত এণ্টিবায়'টিক পাইছে। আমাৰ যেতিয়া যিমান উচ্চ স্তৰৰ যিমান এণ্টিবায়'টিক আছিল গোটেইখিনি দিয়া গৈছে, কিন্তু আৰু দুৰ্ভাগ্যক্ৰমে তেখেতক আমি ৰাখিব নোৱাৰিলোঁ। আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিব লগা আছিলে গোটেইখিনি কৰা গৈছে। ছোৱালী হয়। কি হৈছিল মানে তাই একমাহ যুঁজি যুঁজি লাষ্টত তাই আজি মৃত্যুবৰণ কৰিলে। পাইছো প্ৰথমতে তাই সুস্থ হৈ আছিল, মানে পিঠিৰ মেৰি কথা বতৰা খোৱা লোৱা খিনি ঠিকে কৰি আছে। লাহে লাহে তাইৰ মানে ডক্তৰে কোৱা মতে ইনফেকচন হয়, স্বাস্থ্যৰ 10 দিন মানৰ পৰা অৱনতি ঘটিছে। মই কি কম, আৰু মই ক'ব লগা একো নাই। এজন, এই দুটা মানুহ হত্যা কৰিব নোৱাৰে, আমাৰ সন্দেহ এজন নহয়, আৰু আছে আপোনাৰ মানে হেৰি পুলিচে বিচাৰক দোষী। মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, উচিত শাস্তি দিয়ক, আৰু যিকেইজন দোষী আছে সোনকালে বিচাৰি উলিয়াওক, কাৰণ উঠি অহা যুৱক যুৱতী দুটাক একেলগে কৰি দিলে। মৰমৰ, খুব মৰম, আমাৰ সকলোৰে মৰমৰ আছিল। আমাৰ ঘৰত ডাঙৰ ছোৱালী আছিল তাই অকলতে আগবঢ়া, তাই কথা বতৰা খুব শান্ত আছিল। প্ৰথমতে গৈছিলো ভালে পাইছিলো, মই প্ৰথম অপাৰেচন কৰাৰ পিছত ভালে পাইছিলো, ছেকেণ্ড অপাৰেচন কৰাৰ পিছত মই যোৱা নাই। যোৱাকালি ভেন্টিলেশ্যনত দিছিল, অক্সিজেন কমি গ'ল। বহুত ঠাইত আঘাত পাইছিল, কিন্তু মেইন আঘাত পিঠিতটো বেছি ক্ষতি কৰিছিল। পিঠিত দুটা আছিল নেকি, ইমান দেখাও নাই।